নমস্কাৰ। আজি 1-3-2026 তাৰিখ মাৰ্চৰ মাহৰ তেজপুৰৰ নন্দনকানন সংগীত বিদ্যালয়ত আমি উপস্থিত হ'লোঁ। কণ কণ ল'ৰা ছোৱালী, শিক্ষক শিক্ষয়িত্ৰী, গণ্যমান্য বিশিষ্ট ব্যক্তিসকলক প্ৰমুখ কৰি সকলোৱে আমাক যেনেধৰণে আদৰিছে আৰু মৰম আৰু আশীৰ্বাদ দিছে তাৰ বাবে আমি অতিশয় আনন্দিত আৰু কৃতজ্ঞ। বিদ্যালয়ৰ পৰিৱেশটো বৰ মনোৰম। ৰ'বচোন ৰ'ব, কি উদ্দেশ্যে আমাক এই বিদ্যালয়খনলৈ মাতিছে আপোনালোকক কওঁ শুনক। আমাক এই বিদ্যালয়ত সত্ৰীয়া নৃত্য, চাৰুকলা আৰ্টৰ প্ৰশিক্ষক হিচাপে মাতিছিল। মিউজিয়ামৰ আৰু ইনগ্ৰেশ্যন কৰিবলৈ মাতিছিল। এয়া আমাক ইয়াত মোক মানে লখিমী মহন্ত আৰু মিচিমি মহন্তক সম্বৰ্ধনা জনালে। এই মিউজিয়াম ভাগ ইনগ্ৰেশ্যন কৰিলোঁ, বৰ ভাল লাগিল। এই মিউজিয়াম ভাগৰ উদ্দেশ্য পুৰণি জাকত জিলিকা বস্তুসমূহৰ লগত আজিৰ প্ৰজন্মক পৰিচয় কৰাই দিয়া। তাতে সত্ৰীয়া নৃত্য আৰু আৰ্টৰ পৰীক্ষা ললোঁ। তেওঁলোকে আমাৰ লগত ফটো তুলিলে। সকলোকে লগ পাই বৰ ভাল লাগিল। নগাঁও পূৰ্ণমূৰ্তি শ্ৰীমন্ত গোপালদেৱ কলাক্ষেত্ৰৰ শিক্ষয়িত্ৰী, সত্ৰীয়া সংস্কৃতিৰ শিক্ষয়িত্ৰী আৰু লগতে তেখেতে চিত্ৰকলাৰ শিক্ষয়িত্ৰী। তেখেতৰ নাম লখিমী মহন্ত আৰু তেখেতৰ লখিমী মহন্ত বাইদেউৰ লগতে তেখেতৰ ভনী, নিজৰ ভনী আহিছে মিচিমি মহন্ত। তোমালোকক আজি পৰীক্ষা পৰিচালনা কৰিব, গতিকে সকলোকে মই শুভেচ্ছা জনাইছোঁ। আমাৰ যিসকল সত্ৰীয়া নৃত্য আৰু চিত্ৰকলাৰ পৰীক্ষাতে আপোনালোকে ভালকৈ পৰীক্ষাত অৱতীৰ্ণ হ'বা। আমি আমন্ত্ৰণ কৰি আছোঁ লখিমী বাইদেউ, লখিমী মহন্ত বাইদেউ, পূৰ্ণমূৰ্তি শ্ৰীমন্ত গোপালদেৱ কলাক্ষেত্ৰৰ তেখেত সত্ৰীয়া নৃত্য আৰু চিত্ৰকলাৰ শিক্ষয়িত্ৰী। আজি আমাৰ নন্দনকানন সংগীত বিদ্যালয়ৰ যি বাৰ্ষিক পৰীক্ষা হ'ব তেখেতে পৰিচালনা কৰিব। তেখেতৰ লগত আহিছে আমাৰ অন্য এগৰাকী বাইদেউ মিচিমি মহন্ত বাইদেউ, তেখেতৰ ভনী মিচিমি মহন্ত। পোনপ্ৰথমে মই নন্দনকানন সংগীত বিদ্যালয়ৰ উপসভাপতি জিতেন নাথদেৱক আমাৰ বাইদেউ গামোচা এখন কুকুৰখন মৰাচোন, এই আগলৈ আহক। মিচিমি মহন্ত বাইদেউ তেখেতক ওলগ জনাইছে আমাৰ সত্ৰীয়া নৃত্যৰ নহয়, সত্ৰীয়া নৃত্য শিক্ষয়িত্ৰী নে নহয়। ইমান ধুনীয়া ধুনীয়া বস্তু সংগ্ৰহ কৰিছে। তোমালোকে কাৰোবাৰ কিবা বস্তুৰ যদি নামো নাজানা, আজি জানিব পাৰিবা, চাব পাৰিবা, বেলেগক দেখুৱাব পাৰিবা, হয়নে? ঠিক আছে দিয়া। এয়া আমাক সম্বৰ্ধনা জনালে। এয়া আমি ইনগ্ৰেশ্যন কৰিছোঁ, চাওকচোন। এয়া ইনগ্ৰেশ্যন কৰি আমি মিউজিয়ামৰ ভিতৰলৈ সোমাবলৈ গৈছোঁ আৰু ইয়াৰ ল'ৰা ছোৱালী খিনিৰ লগত ফটো তুলিছোঁ। এয়া আমি আহি আছোঁ। এয়া আমি আহি এয়া চাওকচোন, এয়া মিউজিয়ামখনৰ কিমান বস্তু, এয়া চাওকচোন। পুৰণা বস্তুখিনি সংৰক্ষণ কৰিছে, বিভিন্ন বস্তু আছে, পৌৰাণিক বস্তু। আটক ধুনীয়া পৰিৱেশ, যেন ককা আইতাহঁতৰ দিনৰ সেই পুৰণিকলীয়া দিনটোলৈ মনত পৰি গৈছে। বৰ ভাল লাগিছে। মাটিৰ গোন্ধ, আপোন আপোন লগা গোন্ধ, বৰ ভাল লাগিছে। চাওকচোন পৰিৱেশটো কিমান আনন্দৰ, কিমান ধুনীয়া। এয়া মিচিমি আৰু মই। এই পৌৰাণিক বস্তুবিলাক চাওক। এয়া আৰ্টৰ পৰীক্ষা ল'বলৈ গৈছিলোঁ যে, এয়া চাওক, মই আৰু মিচিমি, এয়া ষ্টুডেণ্টখিনি লগত আমি। এয়া চাওক, সত্ৰীয়া নৃত্যৰ পৰীক্ষা যে ল'ব গৈছিলোঁ, এয়া
কিছু দৃশ্য আপোনালোকক দেখুৱাইছোঁ। এয়া ছাত্ৰীসকলে পৰীক্ষা দিয়াৰ দৃশ্য। এয়া আমি পৰীক্ষা লৈ আছোঁ। এয়া মিচিমি। এয়া আমি এয়া মই কৈ থকা অৱস্থাত মিউজিয়ামখিনি ভাল লাগিছে আৰু ইনগ্ৰেশ্যন কৰিলোঁ আৰু শংকৰ গুৰুজনাৰ ওপৰত ক'লোঁ যে গুৰুজনাই আমাক যিখিনি দি গৈছে হাতে কামি আমি কৰি যদি গোটেই জীৱনটো অতিবাহিত কৰা এটি শিল্প দি গৈছে। তেওঁৰ পৰা শংকৰ গুৰুজনাৰ ওপৰত কিছু সংখ্যক ক'লোঁ। এ চাওকচোন কি ধুনীয়া মনোৰম পৰিৱেশ। এই ষ্টুডেণ্টসকল সেউজ সেউজ লগা পৰিৱেশ বৰ ভাল লাগিছে। আজিৰ দিনটো স্মৰণীয় হৈ থাকিব। আমাৰ আলোকপাতত মোৰ আৰু মিচিমি সকলোকে লগ পাই বৰ ভাল লাগিল। বৰ ভাল লাগিল, সদায় মনত থাকিব। এই পৰিৱেশটো আমি কেতিয়াও নাপাহৰোঁ। এই দিনটো আমাৰ বৰ ভাল লগা। আৰু শুনকচোন, এই দিনটোত মোৰ জন্মৰ দিন আছিল। এই জন্মৰ দিনটো বৰ অতিবাহিত। এই 1/3/2026 মোৰ জন্মৰ দিন। মোৰ জন্মৰ দিনটো এনেধৰণে পৰীক্ষা লৈ ইনগ্ৰেশ্যন কৰি অতিবাহিত কৰিলোঁ। ভগৱানে বৰ ধুনীয়া পৰিৱেশ এটা দিলে অতিবাহিত কৰিবলৈ। সেইকাৰণে ভগৱানৰ ওচৰতো চিৰকৃতজ্ঞ আৰু সকলোকে চিৰকৃতজ্ঞ প্ৰণাম আৰু মৰম যাচি আজিলৈ বিদায় ল'লোঁ। ধন্যবাদ। গুৰুজনাৰ বিষয়ে কোনে ক'ব পাৰিবা? আজি গুৰুজনাই আমাক চব দি গৈছে। হাতে কামে আমি যিয়ে কৰোঁ। এতিয়া যে তুমি সত্ৰীয়া শিকিছা, সত্ৰীয়া তোমালোকে স্কুলো খুলিব পাৰিবা। তোমালোকে সত্ৰীয়া যিমান এতিয়া চাকৰিও ওলাইছে সত্ৰীয়া আৰ্টত। আমি MA পাছ, তাইও MA পাছ, কিন্তু আমি চাকৰি কৰা নাই। আমি সত্ৰীয়া আৰ্ট এয়াই শিকাইছোঁ আৰু চাকৰি পায়ো আমি কৰা নাই। কিয় জানানে? সব ছাবজেক্ট যেনেকৈ আমি আছামিজ, হিন্দী, ইংলিছ, আমি যি ছাবজেক্টত আমি প্ৰফেচাৰ বা আমি যিকোনো ইঞ্জিনিয়াৰ, ডক্টৰ আমি হ'ব পাৰোঁ, হয়নে? আমি চব হ'ব বিচাৰোঁ। আমি তেনেকৈ যদি আমি সত্ৰীয়া